गोदान आपडेट लानानै फैलायबाय नोंथांमोननि सेराव आङो बे समाव मोनसे गोदान आपडेट नोंथांना थाम्बनेल एबा टाइटेलाव नायनानै मिथिखाबाय बर'फोरा जायखिजाया थासारियावनो गावनि कालचारखौ कमप्रमाइज खालामफेराखै बे बाथ्राखौ फोरमायदों बिथां मानगोनां बिटिआरनि CEM श्रीजुत प्रमद बर' सार बिथाङा जों बिथांनि जि स्पिच होनाय बेवहाय जों नायगोन बेजों लोगोसेनो नोंथांमोन साफ्रोमखौबो आंनि चेनेलाव फिन गोसो गोथारै बरायनानै लाग्रोफिनबावबाय आसा खालामदों नोंथांमोन साफ्रोमबो इसोरनि अननायाव मोजाङैनो दङ आरो आंबो दासान्दि बे समाव मोजाङैनो दङ नोंथांमोना चेनेलाव जुदि गोदानबा चेनेलखौ साबस्क्राइब खालामनानै होदो आरो लोगोसे भिडिअ मोनसे लाइक खालामनानै होब्लानो जाबाय बेजों लोगोसेनो नोंथांमोना भिडिअखौ जोबजासिम नायखांनायनि उनाव कमेन्टखौ होनो हागोन नोंथांमोना भिडिअखौ जोबजासिम नाय आरो बेनि उनावसो कमेन्टखौ खालामब्लानो जाबाय যে বড়োসকলে যিকি নহওক পৰিৱেশত নিজৰ কালচাৰটো কেতিয়াও কম্প্ৰমাইজ কৰা নাই যাৰ কাৰণে আজিৰ সময়ত 21টাকৈ আমাৰ বড়োসকলৰ 21টাকৈ আমাৰ ট্ৰেডিশ্যনেল কালচাৰেল আইটেমবিলাক প্ৰডাক্টবিলাক আমি GI টেগিং কৰিব পাৰিছোঁ আজি আমি এটা মাষ্টাৰ প্লেন কৰিছোঁ যে যোৱা 2020 চনত যেটো বড়োলেণ্ড চুক্তি হল ইয়াৰ দ্বাৰা আমাৰ 10টা টুৰিষ্ট স্পট আমি ডেভেলপ কৰাৰ কাৰণে চিন্তা কৰা হৈছে যে বড়োসকলে যিকি নহওক পৰিৱেশত নিজৰ কালচাৰটো কেতিয়াও কম্প্ৰমাইজ কৰা নাই যাৰ কাৰণে আজিৰ সময়ত 21টাকৈ আমাৰ বড়োসকলৰ 21টাকৈ আমাৰ ট্ৰেডিশ্যনেল কালচাৰেল আইটেমবিলাক প্ৰডাক্টবিলাক আমি GI টেগিং কৰিব পাৰিছোঁ 21টা একবাৰত আৰু ভাৰতৰ কোনো এটা ৰাজ্যত হয়তো তেনেকুৱা এক্সাম্পল নাই যে এবাৰত হয়তো লাহে লাহেকৈ কৰিছে কোনোবা 20টা 30টা লৈকে কৰিছে কিন্তু একেবাৰতে 21টা নিজৰ কালচাৰেল যিবিলাক প্ৰডাক্টছ এণ্ড আইটেমছবিলাক যে GI টেগিং পাইছে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট আৰু আহি থকা সময়ত আমি এইটো ধৰি ৰাখিব লাগিব আমাৰ বহুত সময়ত আইডেণ্টিটিৰ ক্ৰাইচিছ আহে যেতিয়া ট্ৰেনজিশ্যনেল পিৰিয়ড আহে কেতিয়াবা কোনোবা অলপ মডাৰ্নাইজেশ্যন হোৱাৰ নামত নিজৰ অৰিজিনেল যি ট্ৰেডিশ্যন এণ্ড কালচাৰ এইটো পাহৰি যাব বিচাৰে আৰু আজিৰ সময়ত মই যেটো দেখিছোঁ বিশ্বায়ন হোৱাৰ লগে লগে মানুহে ভয় কৰিছে যে আমাক কোনোবাই গিলি পেলাব নেকি কোনোবাই শেষ কৰিব নেকি যেতিয়া আপুনি নিজৰ কালচাৰটো নিজে ধৰি ৰাখিম বুলি ডিটাৰমাইন হয় এইটো কোনো শেষ কৰিব নোৱাৰে আৰু সেইকাৰণে আজি ভাৰতবৰ্ষত এতিয়াও বহুত জাতি জনগোষ্ঠী আছে যাৰ কালচাৰবিলাক সংস্কৃতিবিলাক এতিয়াও জীৱিত হৈ আছে আৰু সেই সংস্কৃতিৰ দ্বাৰাই নিজৰ যি খান পান যেটো খোৱা পিন্ধা উৰা বিভিন্ন কালচাৰেল দিকবিলাক ধৰি ৰাখি এই চিভিলাইজেশ্যনটো নিজৰ জনগোষ্ঠীৰ এটা সভ্যতাটো আমি যেনেকৈ গঢ়িছোঁ এইটোৱে বিশ্বৰ কাৰণে আমাৰ নিজৰ দেশৰ কাৰণেতো হয় বিশ্বৰ কাৰণেও এটা ভাল এটা সোৰ্স যি সোৰ্সটো লৈ পেলাই আজি আমি মানৱ সভ্যতাটো এটা ডিজাইন কৰিবলৈ পাৰিছোঁ গতিকে আজিৰ সময়ত ভাইব্ৰেণ্ট বিটিআৰ গঢ়াৰ কথা কোৱাৰ লগে লগে অকল বড়োসকলৰ কথা আমি পতা নাই আজিৰ সময়ত আমি বিটিআৰ চৰকাৰে আমাৰ 18টা জনগোষ্ঠী আছে এই 18টা জনগোষ্ঠীৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি কালচাৰ প্ৰিজাৰ্ভ কৰাৰ কাৰণে বড়োলেণ্ড হেপিনেছ মিছন বুলি এটা এজেণ্ডা লৈ পেলাই আমি কাম কৰি আছোঁ আৰু তাত আমি চেষ্টা কৰিছোঁ যে প্ৰত্যেকটো জনগোষ্ঠীৰ যি গ্ৰিভেন্সেছ তেখেতসকলৰ যি ইছ্যুজ তেখেতসকলৰ প্ৰব্লেমছ আৰু তেখেতসকলৰ লেংগুৱেষ্টিক এণ্ড কালচাৰেল ভেলুজ যিবিলাক আছে এইবিলাক প্ৰিজাৰ্ভ কৰাৰ কাৰণে চৰকাৰীভাৱে আমি কাম আৰম্ভ কৰিছোঁ বহুত সময়ত মই দেখিলোঁ ভাৰতৰ স্বাধীনতাৰ 78 ইয়াৰ্ছত বিভিন্ন জনগোষ্ঠীবিলাকে নিজৰ আইডেণ্টিটি আৰু কালচাৰটো প্ৰিজাৰ্ভ কৰাৰ কাৰণে সংৰক্ষণ কৰাৰ কাৰণে বহুত ষ্ট্ৰাগল কৰিছে বহুতে প্ৰাণ আহুতি দিব লগা হৈছে কিন্তু আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সবকে সাথ সবকে বিকাশ সবকে প্ৰয়াস সবকে বিশ্বাস সবকা প্ৰয়াস মানে সকলোকে একেলগে লৈ আগবাঢ়ি যোৱাৰ কথাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে আৰু ভাৰতৰ দেশৰ সৰ্বোচ্চ নেতাজনে যেতিয়া ক'লে যে আমি সকলো মিলিজুলি আগবাঢ়ি যাব লাগিব গতিকে আজি আমাৰ সকলোৰে দায়িত্ব আহিছে যে কোনোবা যদি যোৱাৰ শতিকাত
বা যোৱা দশকত কাকবা বেয়া পাইছিলে এই দশকত এই শতিকাত আমি এইটো মানে আমাৰ যেটো ফ্ৰেণ্ডশিপৰ হাতটো আমি বঢ়াব লাগিব আমাৰ সংস্কৃতিৰ ৰিকগনিশ্যনটো আমাৰ সংস্কৃতিৰ সন্মানটো তেতিয়াই পায় যেতিয়া আপুনিও বেলেগৰ সংস্কৃতিটো সন্মান কৰিব আমাৰ ভাষাৰ ৰিকগনিশ্যনটো সন্মানটো তেতিয়াই পায় যেতিয়া আমিও বেলেগৰ ভাষাটো ভালকৈ শিকিম বা বেলেগৰ ভাষাটো ৰেসপেক্ট দিম এই প্ৰক্ৰিয়াটো আজিলৈকে আমি আৰম্ভ কৰিব পৰা নাই বহুত বিষয়ত আমি সবে নিজলৈ ব্যস্ত হৈ আছো নিজলৈ আমি ষ্ট্ৰাগল কৰি আছো কিন্তু আজি ভাৰতত যেটো প্লুৰালিষ্টিক সোসাইটি যি কালচাৰেল এণ্ড লেংগুৱেষ্টিক ডাইভাৰ্চিটি যেটো আছে তাত সকলোৰ কাৰণে স্পেচ আছে ভাৰতৰ সংবিধানে ইয়াৰ কাৰণে স্পেচ দিছে ভাৰতৰ দেশৰ যেটো পৰম্পৰা ইয়াৰ কাৰণে স্পেচ দিছে এই গুটি বিষয়টো লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব আৰু বড়োলেণ্ড মহোৎসৱত আজি এই বিষয়টো আনি পেলাই যেটো কথা পাতিলে যে টুৰিজিমটো আমাৰ বড়োলেণ্ডত হিউজ পটেনশিয়াল আছে আৰু আগৰ সময়ত আগৰ নেতৃত্বই হয়তো বড়োলেণ্ডত শান্তি নাছিলে নিৰাপত্তা নাছিলে অনিশ্চয়তা এটা পৰিৱেশ আছিলে সেই কাৰণে এই বিষয়টো ভাবিব পৰা নাছিলে আৰু আজিৰ জেনেৰেশ্যনে এইটো ভাবিব পাৰিছে কাৰণ ইয়াত ভাল এটা পৰিৱেশ আহিল খুব পটেনশিয়াল আছে আমাৰ বড়োলেণ্ড টুৰিজিমটো এতিয়া ইমানে এটা ভাল এটা পটেনশিয়াল আছে কাৰণ আমাৰ ওচৰত ভূটান আছে নেচাৰেলি বিৰাট বিউটিফুল আমাক নেচাৰে অলৰেডি এনেকুৱা এটা অঞ্চল আমাক দিছে যেটো নেকি বহুত বিউটিফুল হয় এই কাৰণে অলৰেডি মানাস আছে ৰায়মানা নতুনকৈ আমি নেশ্যনেল পাৰ্ক এটা আৰু কৰিলো ৰিসেন্টলি শিখনাজাৰ আৰু এটা নেশ্যনেল পাৰ্ক আমি আৰম্ভ মানে নতুনকৈ হিদিনা ডিক্লেয়াৰ কৰিছো এই গুটি ফৰেষ্ট ফ্লোৰা আৰু ফোনা এই অঞ্চলটো লৈ পেলাই আৰু যেটো ফুড হিলছ অফ ভূটান এই অঞ্চলটো মানে নেচাৰেলি ভেৰি বিউটিফুল আৰু ভেৰি এট্ৰাক্টিভ খালি হিটো আমি কেনেকৈ ইউজ কৰিম কেনেকৈ ব্যৱহাৰ কৰিম ইয়াৰ ওপৰত ডিপেন্ড কৰিছে আজি আমি এটা মাষ্টাৰ প্ল্যান কৰিছো যে যোৱা 2020 চনত যেটো বড়োলেণ্ড চুক্তি হল ইয়াৰ দ্বাৰা আমাৰ 10টা টুৰিষ্ট স্পট আমি ডেভেলপ কৰাৰ কাৰণে চিন্তা কৰা হৈছে ইয়াৰ ভিতৰত বহুতে ভূটানৰ লগত যেহেতু সংলগ্ন হৈ আছে এটো ভূটানৰ লগত সংগতি ৰাখি কানেক্টিং আমি কিছুমান কাম কৰিবলৈ ওলাইছো আৰু ভূটানত এতিয়া মেগা সিটি হ'বলৈ গৈ আছে গেলেমপুট এটো আমাৰ কাৰণে বহুত ডাঙৰ এটা স্কোপ আহিছে প্ৰায় 260 কৰোৰৰ আমি টুৰিষ্ট কিছুমান কি কয় ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবলৈ বিটিআৰ চৰকাৰে হাতত লৈছো আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে স্বদেশ দৰ্শনৰ পৰা বড়োলেণ্ডত 70 কৰোৰ এটা পেকেজ আমাৰ কোকৰাঝাৰত দিছে ইয়াৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ হ'ব যিখিনি আমাৰ ওয়াটাৰ বডিজ আছে যিখিনি আমাৰ বিভিন্ন পটেনশিয়াল আছে এইখিনি ইউজ কৰি পেলাই আমি কাম কৰিম বুলি ওলাইছো যিয়ে নহওক আজিৰ সময়ত আমাৰ যিখিনি বাছি থকা সংস্কৃতি আছে এই সংস্কৃতিখিনি বিশ্বৰ বুকত জীয়াই ৰখাৰ কাৰণে আমি একেলগে কাম কৰিব লাগিব আৰু টুৰিজিম সেক্টৰটো ডেভেলপ কৰিলে আমাৰ ইকোনমিটো সবচে ফাৰ্স্ট আমি ইমিডিয়েটলি ইকোনমিটো গ্ৰোথ কৰিব পাৰিম কাৰণ আজিৰ টুৰিষ্টসকলে এনিথিং যিকি নহওক বিষয়ৰ ওপৰত তেখেতসকলৰ এটেনশন থাকে ভিলেজ টুৰিজিমৰ ওপৰত হ্যান্ডলুমৰ ওপৰত সেৰিকালচাৰৰ ওপৰত আমাৰ ট্ৰাইবেল এৰিয়াত ট্ৰাইবেল মেডিচিনৰ ওপৰত বিভিন্ন বিষয় আছে য'ত টুৰিষ্টবিলাকে এট্ৰাক্ট হয় খালি আমি ইয়াৰ কাৰণে এটা পৰিৱেশ গঢ়িব লাগে মই বেছি দীঘলীয়া কথা ক'ব বিচৰা নাই সকলোকে ধন্যবাদ জনালো বিশেষভাৱে মই ইয়াनिफ्राय যিখিনি বেवहाय बाहागो लादों गोबाङानो मेंबायबो जागोन दा थेवबो दसे सम बेवहाय जिरायबावदो जि आयदाखौ लानानै सावरायबाय बेखौ बयबो बुजिदों टुरिजिमा जोंनि थाखाय गोदान नाथाय बेखौ दिनै मुलुगनि मानसिफ्रानो बयबो एक्सेप्ट खालामदोंब्ला जोंबो बेखौ एक्सेप्ट खालामनांगोन आरो बियो ओरैबायदि मोनसे इन्डास्ट्रि बिनि थाखाय गोबां इनभेस्टमेन्ट नाङा खम इनभेस्टमेन्टजोंनो जोङो टुरिजिम इन्डास्ट्रिखौ जोङो डेभेलप खालामनो हायो खालि जोंनि ओनसोला गोजोन आरो रैखाथि गोनां जानांगौ जोंनि सुबुंफोरनि आखल आखुआ मोजां जानांगोन बयजोंबो गोरोबनो हानाय बयखौबो बरायनो हानाय आरो बे इन्डास्ट्रिनि गेजेरजों अकल रां फैयो बे नङा अकल टुरिजिमेदि अकल पैसा আহিব এটো নহয় ইয়াৰ দ্বাৰা নলেজ শেয়াৰিং হয় আমাৰ কালচাৰেল এক্সচেঞ্জ হয় বিভিন্ন বিষয়বিলাক টুৰিজিমৰ দ্বাৰা হ'ব পাৰে ইয়াৰ কাৰণে বহুত স্কোপ আছে आरो बै स्कोपखौसो जों लानो नांगौ आङो बयनिसिमबो साबायखर बावबाय आरो बिसेसকৈ जोंहा मोनथाम आफाद आरो जोंनि सरकारनिफ्राय
बे साननैनि हाबाफारियाव जिखिनि माखासे बाथ्राफोर सावरायनाय जाबाय, जिखिनि गोनां गोनां आयदाफोरखौ बेवहाय सावरायबाय, बयबो गोसोआव लागोन होननानै आं मिजिं थिदों। इयुनाव गेरेमसा बर' माहारि दानो थाखाय बड'फा उपेन्द्रनाथ ब्रह्मआ जि हाबाफारिखौ होलांदों, बिनिनो मोनसे आगान जे नैबे समाव गोजोन फैनायनि उनाव गेरेमसा बर' माहारि दानो थाखाय, भाइब्रेन्ट बर' माहारि दानो थाखाय, भाइब्रेन्ट बड'लेण्ड दानो थाखाय जि हाबाफारिखौ लानानै गोदान दिल्लीयाव बड'लेण्ड महोत्सब खुंबाय, बेवहाय आङो आंनि बुंनायखौ बेखिनिजोंनो बयनोबो साबायखर बावनानै आंनि बुंनायखौ फोजोबबाय। गोजोन्थों।